দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল প্ৰান্তম মিক্স। আৰু আপোনালোকক আজি দেখাম হনুমান মন্দিৰ। বন্ধুসকল, আমি এতিয়া আছোঁ গোগামুখৰ হনুমান মন্দিৰ। কেমেৰাটো ঘূৰাই দিলে আপোনালোকে দেখিব হনুমান মন্দিৰ। এয়া চব এয়া তো আপোনালোকক ভিতৰত সোমাই গৈ কিছু স্কিপ দেখুৱাই যাম, তো চাই যাব। ঠিক আছে গাইছ, এতিয়া মই সোমাই গৈ আছোঁ, চাই যাব। এয়া এয়া চব কি সুন্দৰভাৱে আছে, ইয়াত দোকানবোৰ দিছে। এয়া হনুমান মন্দিৰত প্ৰয়োজনীয় প্ৰতিটো বস্তু বাহিৰত পাব। ইফালে বাহিৰত তাত আছে, কিনি লৈ যাব লাগিব। এয়া মানুহবোৰে একদম ধুনীয়া ধুনীয়াকৈ ফটো মাৰি আছে, ফটো তুলিছে। ইফালে আপোনালোকক দেখুৱাই লৈ প্ৰথম এয়া কীৰ্তিদেৱ জ্বালাপ্ৰসাদ আগৰৱালা, মাতৃদেৱী বিদ্যাৱতী আগৰৱালাৰ পুণ্য স্মৃতিত। এয়া গাইছ, একদম ডাইৰেক্ট মূৰ্তিটো দেখি পিনি দি থোৱা আছে। আৰু দেখুৱাই আছোঁ ওপৰলৈ গৈ। এয়া ওপৰলৈকে দেখুৱাই আছোঁ। জোতাযোৰ খুলিব লাগিব। আৰু এইফালে জাননী যিটো আছে মই পঢ়ি শুনাই দিছোঁ। মন্দিৰ খোলাৰ সময় পুৱা 6 বজাৰ পৰা 12 বজালৈ, বিয়লি 2 বজাৰ পৰা 8 বজালৈ। অনুগ্ৰহ কৰি কি ধূপ বন্তি মুনিব পৰা নাই। অনুগ্ৰহ কৰি দান বৰঙণি দান পাত্ৰতহে দিব। মন্দিৰৰ প্ৰাংগণ চাফ চিকুণ কৰি ৰখা আপোনাৰ কৰ্তব্য। ব্যৱস্থাপক শ্ৰী সংকট মোচন হনুমান মন্দিৰ, গোগামুখ। তো গাইছ, শুনিলে আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া মই এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। মানুহবোৰক চব কিমান ধুনীয়াকৈ ইয়াতে আহি সেৱা চেৱা কৰি পুৰা ধুনীয়াকৈ বহি আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে। এয়া চব এইটো বান্দৰ কেনেকৈ আঁকি থৈছে, বনাই থৈছে। এয়া চব ৱাও। চুই দেখুৱাই দিছোঁ। জয় শিৱ শংকৰ।
সম্পূৰ্ণখন আপোনালোকক ওপৰৰ পৰা তললৈ মই দেখাই দিছোঁ। ৱাও, guys. ধুনীয়াকৈ সজাই আছে। মই আপোনালোকে এইটো বজাৰ অকণ দেখুৱাই দিছোঁ। আপোনালোক দেখিলে নহয়, নিশ্চয় ভালেই লাগিছে আপোনালোকৰ এইবোৰ জেগা দেখি। তো নিশ্চয় আপোনালোকৰ আৰু এই এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া জেগাত দেখুৱাবলৈ চেষ্টা কৰি যাম গাইজ। তো আপোনালোকে মাত্ৰ আপোনালোকৰ ছাপৰ্টৰহে প্ৰয়োজন। তো আপোনালোকে যেনেদৰে ছাপৰ্ট কৰি আহিছে তেনেদৰে যদি আগলৈও ছাপৰ্ট কৰি যায় তেনে নিশ্চয় আপোনালোকৰ আৰু ইয়াতকৈ চাগে ধুনীয়া ধুনীয়া জেগাত দেখুৱাবলৈ পাৰিম। তো গতিকে আপোনালোকে প্লিজ ছাপৰ্ট কৰি যাব। আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি পূজা আছে। তো আপোনালোকৰ এফালৰ পৰা দেখুৱাই যাম। ইয়াত আমাৰ বাপ্পা গণপতি বাপ্পা, তো আপোনালোকক দেখুৱাই দিছোঁ গণেশ মন্দিৰ মানে গণেশজী, আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ ৰাম লক্ষ্মণ চাগে খৰচ কৰা নাই। আপোনালোকে নাভাবিব যে আমি বহুত টকা খৰচ কৰিছোঁ। আৰু এয়াই আৰু আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ আপোনালোকৰ ওচৰটো দেখুৱাই দিছোঁ গাইজ। এয়া চাওক কিমান ধুনীয়াকৈ এয়া ভগৱান শ্ৰীকৃষ্ণৰ ছবি আঁকি থৈছে আৰু দেখুৱাইছোঁ আপোনালোকক। বিভিন্ন ধৰণে আঁকি থৈছে এয়া দেখুৱাইছোঁ। সুন্দৰভাৱে আঁকিছে। ৱাও, আৰু চাই থাকিব হনুমান আছে আৰু চাব। ইফালে দেখুৱাই দিছোঁ, ইফালে সুন্দৰভাৱে আঁকি থোৱা আছে। আৰু ইফালে চব এয়াই আপোনালোকে দেখিলেই। এতিয়াতো ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ গাইজ। এনেই চিম্পুলকৈ আপোনালোকৰ জেগাবোৰ দেখুৱাই দিলোঁ। তো আৰু দেখুৱাম, আৰু বহুতো জেগা যাম নিশ্চয়। তো বাই বাই।